वंदे शंभु महेश्वरम वंदे गौरी मनोहरम वंदे हर हर बरह पदम वंदे वंदे नटराजम। কি যে দিনকাল পৰি হে ভগৱান, ল'ৰাকেইটাই চাইকেলখনেৰে শুনিয়াই থৈ গ'ল। বয়সস্থ মানুহ বুলি অকণমান সন্মান দেখুৱাৰো আৰু নাই ইয়াতে, কটা নিধক। ইহঁতবোৰ কলৈ গ'ল? হেৰ' কৃষ্ণ, বলৰাম, মই যি জগন্নাথৰ পৰা আহিলোঁ, ঘৰ একেবাৰে লংকাকাণ্ড হৈ গ'ল। কৃষ্ণ আৰু বলৰাম নাই চাগে। মইনাহঁত, অ' মইনাহঁত। ককা, কেতিয়া আহিলা? কি কৰি আছিলি তহঁতে? টিভি চাই আছিলো। আজিকালি ল'ৰা ছোৱালীবোৰৰ কি হৈছে? টিভিটো আৰু মোবাইলটোৱে চাই থাকে। কি চাই আছিলি তহঁতে টিভিটো? ৰামায়ণ ককা। ৰামায়ণ? মাৰা আৰু ইহঁতবোৰ কলৈ গ'ল? দেউতা গৈছে মাক বিচাৰি। দেউতাৰে যে মাৰক বিচাৰি গৈছে, মাৰা কলৈ গৈছে? মাক ৰাৱণে ধৰি নিলে। নহয় নহয়, এই পগলা হৈছে। টিভি চাই চাই যি পাই তাকে কৈছে, টিভিৰ ভূতটো যোৱাই নাই তাইৰ মূৰৰ পৰা। তহঁতে মোৰ মগজুটো পগলা কৰিবি আৰু। যা ইয়াৰ পৰা যা। যা কৃষ্ণ আৰু বলৰামক মাতি দিবি। ক'ত? এতিয়ালৈ আহি পোৱা নাই যে? লাফৰা? কিহৰ লাফৰা? পুলিচ হয় নেকি? কোন থানা? আচ্ছা, একো নাই, মই চাই আছোঁ। ঠিক আছে। নাই মই পুলিচক ফোন কৰি কৈ আছোঁ। দে ছাৰ। আজি কিমান পালি? ছাৰ, বেছি নহয়, আশা কৰা মতে নহ'ল। যিমান দিব খুজিছিল সিমান নিদিলে, ইনষ্টলমেণ্টত দিব। ইনষ্টলমেণ্টত? মুগাম্ব খুচুৱা। ছাৰ, পিছে কথা হ'ল নিৰ্বাচন আহিল নহয়। এইবাৰ যদি আপুনি থাকে নহয়, আপোনাৰ আৰু মোৰে জয় জয় মই। ছাৰ, পিছে আৰু এটা কথা হ'ল নহয়, যদি আপোনাৰ কুকৰ্মৰ কথাবোৰ কিবা ক্লিক হৈ যায় নহয়, আপুনি ছাৰ চিধা আণ্ডাৰ। কি কলি তই? ছাৰ চাওক, আপোনাৰ বগা চাইকেল এখন আছিল আৰু জুপুৰি ঘৰ এটা আছিল, আৰু এতিয়া চাওক ইমান ডাঙৰ ঘৰ। বাহন বুলিবলৈ আছিল বগা চাইকেল এখন, আৰু চাইকেলখন কিমান মেৰামতি কৰি দিছো মই। আৰু চাওক ছাৰ, এতিয়া আপোনাৰ তাত 4খনকৈ বিলাহী গাড়ী। সেইটো মোৰ টেলেণ্ট। তলৰ পৰা ওপৰলৈ ডাঙৰ চেনেল এটা আছে। চালা, মই পৰিলে ৰৌবাৰালি কেইটাও পৰিব নহয়। সিহঁতকো সোধাই নাই। যা কোনোবা আহিছে। ক্লাইণ্ট আহিছে। য়েছ, কাম ইন। আহক। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। বহক। হয় ছাৰ, বহক। আছে নহয় ভালে? আছো, ভালে আছো। আপোনালোকৰ আশীৰ্বাদতে জীয়াই আছো। ইলেকশ্যন আহিলে নহয়, আশীৰ্বাদ কৰিয়ে থাকিব। আপোনালোকৰ মৰম আশীৰ্বাদতে জীয়াই আছো। ছাৰ, নিশ্চয় আপোনাকে হয়। আপুনি ইমান বছৰে আমাক শাসন কৰি আছে, ইমান ধুনীয়াকৈ বিচাৰিছে। পিছে আপোনাৰ এটা বিশেষ কথা লৈ আহিছে আপোনাৰ ওচৰত। কেনেকৈ কৈছে এইখন দেশ শুদ্ধ কৰোঁ নহয়, ইমান অত্যাচাৰ, ইমান ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি। হয় ছাৰ, ৰাইজে সকলো বুজি পাইছে, ভিতৰি জাগ্ৰত হৈ আছে। আপুনি এটা মাত্ৰ আৱাজ দিয়ক, ৰাইজ সকলো ওলাই আহিব আপোনাৰ হৈ ৰাস্তাৰ ফালে। নিশ্চয়, আপোনালোকৰ কথাবোৰ শুনি খুবেই ভাল লাগিছে মোৰ। ইমান মৰম এতিয়াও কৰি আছে আপোনালোকৰ আশীৰ্বাদ মৰমতে আজি ইমান ওপৰত উঠিছোঁ। আপোনালোকে প্ৰতি বিগত বছৰৰ দৰে
এই বছৰো ভোট দি জয়যুক্ত কৰে। প্ৰতি বছৰৰ দৰে এই বছৰো আপোনালোকক সম্পূৰ্ণ সহায় কৰিম। হয় ছাৰ, আপোনাকে আমি নিশ্চয় অহাবাৰ আমি বিধায়ক হিচাপে বিচাৰিম। পিছে আমি ইমান কষ্ট কৰি আমি সমাজখন একত্ৰিত কৰিছোঁ আপোনাৰ বাবে। এই সমাজখন অত্যাচাৰী মানুহৰ পৰা মুক্ত কৰিবলৈ আপোনাকে ৰাম বুলি ভাবি আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। সেয়া আপোনালৈ বিনম্ৰ অনুৰোধ, যাতে অহা ইলেকশ্যনত আপুনি জয় হৈ আমাৰ সমাজখনৰ বাবে বহুত ভাল ভাল কাম কৰে আৰু যাতে আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ। এতিয়া ছাৰ আমি যাওঁহে। নিশ্চয় নিশ্চয় আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকৰ সপোনৰ ৰামৰাজ্যখন ময়ে গঠন কৰিম। ধন্যবাদ, যাব এতিয়া। আহিছোঁ। ৰাম ৰাজ্য কৰিম ৰ তহঁতৰ ৰাম ৰাজ্য গঠন কৰিম। কৃষ্ণ, অ' কৃষ্ণ, বলৰাম, চাও এইফালে আছোন, তহঁত অলপ কথা আছে তহঁতৰ লগত। দেউতা মোক মাতিছিলে। বলৰাম ক'ত গ'ল? মাতচোন তাক। বলৰাম, অ' বলৰাম। পিতাই, মোক মাতিছিলা নেকি? কথা আছিল তহঁতৰ লগত। তহঁতে যে দুয়োটাৰ মুখ নাচাও, নামাত কিয়? দেউতা, ভুল আচলতে মোৰ নহয়। মই জানো মোৰ উপাৰ্জন দাদাতকৈ কম, কিন্তু সেই বুলি মোৰ কি আত্মসন্মান নাই? ঘৰ শত্ৰু বিভীষণ তই ঘৰৰ কথাবিলাক বাহিৰত ক আৰু সমাজখনৰ সকলোকে ক। চা পিতাই, মই ইয়াক বোলে ভাইৰ দৰে ব্যৱহাৰ নকৰোঁ, কাম কৰা ল'ৰাৰ দৰেহে কৰোঁ। সেইদিনাখন গাঁৱৰ সভাপতিয়ে মোৰ মুখৰ আগত বয়াকে কৈ থৈ গ'ল। সেইদিনাখন গাঁৱৰ সভাপতিয়ে কৈ গৈছে মই আপোনাৰ ল'ৰা হয়নে নহয় সন্দেহ আছে। কি ককাইদেউ, মই কোনখন সমাজত আমাৰ ঘৰৰ বদনাম কৰি ফুৰিছোঁ? তই এতিয়াই মোৰ সন্মুখত আনি দেখাই দেচোন মানুহজন। গধূলি মদ টুপি খাই অহাৰ পিছত হুচ থাকে জানো? কি কলি তই? সঁচা কথা ক'লে লাজ লাগে নেকি? কোন ককাইদেউ? আজিলৈকে তোক সন্মানৰ খাতিৰত নিজৰ ককাইদেউ বুলি মানি আহিছোঁ। খং উঠিব লাগিলে নিজৰ ককাইদেউ বুলিয়ে পাহৰি যাম। এই চুপ তহঁত। তই মোক মদ নাখাওঁ বুলি শপত দিছিলি নাই? এতিয়া ক'ত গ'ল সেই শপত? চি সেই সোপা খাই আহিছ। মই লোকনাথ মেধিয়ে বেলেগৰ কাজিয়া ভাঙো আৰু তহঁতে মোৰ ল'ৰা হৈ চি সেই সভাপতিয়ে ঠিকেই কৈছিল, তহঁত মোৰ ল'ৰা হ'বই নোৱাৰ। চি হে মোৰ ৰমলা, এই দুটা মোক কি দি গলা তুমি? নাম দিলা কৃষ্ণ আৰু বলৰাম, কামবোৰ এয়া। হে ভগৱান, আজি সম্পত্তিৰ কাৰণে তোমাৰ মৰমৰ ঘৰখন দুফাল কৰি দিলে, নাৰিকল তামোলৰ গছজোপাও দুফাল কৰি দিলে। মই কি জগন্নাথলৈ গলো, ঘৰখন একদম লংকাকাণ্ড কৰি দিলে। হে ৰাম। চালা MLAৰ চাকৰটো, ইয়াক আজি কিবা হেষ্ট নাস্ত কৰিহে এৰিম। চালা ইয়াৰ থাকি গাঁওখনত শান্তি নোহোৱা হৈছে। ই আমাৰ মাটিত কাৰ্যালয় বান্ধিব, এইবোৰ আমি কেনেকৈ সহ্য কৰিম? আজি ইয়াক ৰখাই আছো মই। আজি কিবা এটা কৰিবই লাগিব, নহ'লে আৰু ইয়াৰ কাৰণে গাঁওখনত শান্তি নোহোৱা হৈছে। ৰচোন আবে, তই কোন বে মোক ৰখাবলে? আবে, মই MLAৰ ৰাইট হেণ্ড। তই মোক ৰাস্তাত এনেকে ৰখাবলৈ ক'ত সাহস পালি বে? MLA ৰাইট হেণ্ড তই? চালা পোহনীয়া কুকুৰ তই এটা। আবে, পোহনীয়া কুকুৰ বুলি কৈছা? তই মোক চৰ মাৰিবি হা? আবে, চৰহে মাৰিছো আৰু কিমান কি কৰিম চাইছা? চালা এতিয়া ক কিয় ৰখাইছিল? আমাৰ মাটিত কাৰ্যালয় বনাই তই আকৌ আমাকে দম দিয়?
তই পাৰ্মিশ্যন ক'ত পালি হা আমাৰ মানে কাৰ্যালয় বনাবলৈ আবে পাৰ্মিশ্যন আমি নলওঁ নহয় পাৰ্মিশ্যন আমি এইবাৰ শেষ কৰাৰ কাৰণে ৱাৰ্ণিং চলিব নহ'লে কি হা অ বলৰাম হৰেণ দেখোন আহা বহা বহুদিনৰ মূৰত দেখোন আহিলো আৰু তোমালোকৰ ফালে বহুত দিন অহাই নাই নহয় তোমালোকৰ ফালে বহুদিন অহা নাই দেখোন কি ভাল নহয় বাকী ভালেই আৰু মোৰ অলপ ঘৰৰ অলপ খেলি মেলি চলি আছে অ শুনিছো মানুহৰ মুখে মুখে শুনিছো তোমালোকৰ ঘৰৰ অলপ প্ৰব্লেম হৈছে বোলে ভাইৰ লগত বোলে কাজিয়া কাজিয়া নহয় আৰু আজিকালি অলপ চেপাৰেট হৈছো আচ্ছা পানী গিলাচ খাম মাতি দিয়কচোন ডাঙৰ মইনা ডাঙৰ মইনা হৰেণ ঘূৰাই বোলে পানী খাই অলপ পানী লৈ আহিছো মানে খোজকাঢ়ি আহি বিয়া লাগি গৈছে কি গৰম পৰিছে অ ডাঙৰ মইনা আছা হলে আছো দিয়ক সৰু মইনা তাইও আছে বাকী পঢ়া পাতি ঠিকে আছে সকলো ঠিকে আছে খুৰা অ ভালে মানে ভাল লাগিল পানী মনটো এতিয়াহে অলপ ভাল লাগিল গম পাইছেনে বহুত পিহা লাগিছিল ককাইদেউ ভালকে ধৈৰ্য ধৰাচোন ককা মাতাচোন ককা 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 সৰু মাইনা গৈ আছো মিটিং এৰেঞ্জ কৰা গৈ আছো
কাৰ লগত পাংগা ল'ব আহিছ মানুহ চিনি পোৱা নাই সেইদিনে তোৰ ভাইটিক মাৰিছো আজি তোক মাৰি কেনে ফিনিছ কৰি দিম আৰু তাৰ পিছত তোৰ ঘৰখন জ্বলাই দিম এমেলে মাৰক মাৰ ইমান সাহস এতিয়া মৰি গেলি না চালা কালাজ বে কালাজ এমএলএ লগত পাঙ্গাপৰ মজা পালি না সাল এই সিগারেট লাগাতে আকাশনা পৰিলে ভ্ৰষ্টাচাৰে সমাজখনক কুৰুকি চুবালে বধিবলে দানৱক যাম আগুৱাই নিকা হ'ব আমাৰে অসমীয়াই ৰুধিম আমি দুৰ্নীতি ভ্ৰষ্টাচাৰ আনিম আমি জননীত হাঁহি ঘূৰাই ৰাৱণ ৰূপী দানৱ বধি তহঁতৰ নিচিনা দানৱ বধি ৰাম ৰাজ্য গঠন কৰিম এইখন ৰাম ৰাজ্য হয় ৰাম ৰাজ্য এখনি ৰাম ৰাজ্য এখনি ৰাম ৰাজ্য এখনি